এবাৰ বেলকনিলে আহি আকাশখন চোৱাচোন কিমান ধুনীয়া জোনা উপস্থাপন ভাল হৈছে মানুহে বুজি পাব ধন্যবাদ লাগিলে নাটকখন হিমাংশু প্ৰসাদ দাসে বৰ ধুনীয়া উপস্থাপন কৰিছে ভাল লাগিল নাটকখন হেঙুলৰ এইখন নাটকে এইবাৰ আমাৰ অসমৰ নাট্য জগতত এক আলোড়নৰ সৃষ্টি কৰিব বুলি আমি ক'ব পাৰোঁ ভাল লাগিল খুব সুন্দৰ উপস্থাপন এয়াই কথা বঢ়িয়া এই চহৰ ৰমিঅ' জুলিয়েট হিমাংশু প্ৰসাদ দাসে যেনেকৈ আগতো নাটক অথবা চিনেমাৰ জৰিয়তে তোলপা লগাই দিছে এইবাৰ হিমাংশু প্ৰসাদ দাসে ফালি দিছে বুলি ক'ব পাৰিম ভাল লাগিল বহুত ধুনীয়া আচলতে আজি হিমাংশু প্ৰসাদৰ নাটক আছিলে এই চহৰৰ ৰমিঅ' জুলিয়েট সঁচাকৈ মানে বহুত ৰোমাঞ্চকৰ কাহিনী আৰু লাষ্টৰ চিনটোৱে সকলোৰে চকু পানী আনি দিলে সকলোখিনি মানে কাহিনী অভিনয় সকলোকে ফালৰ পৰা সম্পূৰ্ণ সুন্দৰ সফল হৈছে ভাল লাগিল হিমাংশু প্ৰসাদ দাসৰ নাটক বুলিয়ে চাবলৈ আহিলোঁ বৰ ভাল লাগিল ইয়াৰ সংলাপবোৰ বৰ ভাল অভিনয় খুব ধুনীয়া হৈছে আৰু জংগমক আমি সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে খুব ভাল এখন মানে নাটক চাবলৈ পালোঁ ভিৰ হৈছে যথেষ্ট আৰু এইটো কাৰণে ভাল লাগিল যে হিমাংশু প্ৰসাদ দাসৰ নাটক আমি চাবলৈ পালোঁ সুযোগ এটা পালোঁ সেইটো ভাল অভিনয় ভাল নৃত্য গীত ভাল ইয়াতকৈ আৰু উন্নতি হওক আশীৰ্বাদ দিলোঁ ভাল লাগিল টেকনিকেলি খুব পাৰফেক্ট আৰু বাকী আৰু এক্টিঙো ভাল হৈছে খুব আৰু মিউজিক খুব ভাল লাগিলে ভাল হৈছে সেইবিলাক খুব ভাল হৈছে উপস্থাপনবিলাক ভাল হৈছে আচলতে ৰমিঅ' জুলিয়েটখন আজি এই চহৰতে ৰমিঅ' জুলিয়েট সেইখনটো ভাল লাগিলে আৰু বিশেষকৈ প্ৰথমখন যোনখন সুন্দৰী আৰু মাফিয়া সেইখনো যথেষ্ট ভাল লাগিলে এটা কথাই ভাল লাগিছে ইয়াত যে কোনো গ্লেমাৰাছ আৰ্টিষ্ট নোহোৱাকৈ যেনেকৈ চিনেমাৰ বা এক্টৰ এক্ট্ৰেছ লৈ থিয়েটাৰবোৰ আজিকালি কৰা হয় কিন্তু তেনে কোনো গ্লেমাৰাছ আৰ্টিষ্ট নোহোৱাকৈ এওঁলোকে ইমান সুন্দৰভাৱে যে উপস্থাপন কৰিছে সেইকাৰণে আমি হেঙুললৈ ধন্যবাদ দিছোঁ